হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেঁপাটো, যাৰ দৈৰ্ঘ্য হৈছে 10 ফুট 6 ইঞ্চি। এইটো আহকচোন চাওঁ। এইটো হ'ল অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেঁপা, যিটো নিৰ্মাণ কৰি উলিয়াইছে আমাৰ পাৰ্থপ্ৰতিম নেওগ দাই। তেওঁ যোৰহাটৰে হয়। তেওঁ যোৰহাট তৰাজানত সোণাৰী গাঁৱৰ হয়। এইবিলাক তেওঁ আৰু এটা বাঁহী বনাইছে। এইটো কিমান দীঘল দেখিছে, 6জন ব্যক্তি লাগিব সেইটো বজাবলৈ। আৰু তেওঁ যিকোনো বস্তু বনাই থাকে সেইটো সকলোৱে গম পায়। এইবিলাক স্কেলৰ বাঁহী থৈ দিছে। আহকচোন চাওঁ, তেওঁ বিহুৰ সময়ত বিপণীখন চাওঁ আহক অকণমান। এয়া পূৰা ব্যস্ত হৈ আছে তেওঁ। চব বস্তু এতিয়া নিৰ্মাণ কৰি উলিয়াইছে বিহু টাইমটো। ইমান মানুহৰ ভিৰ দেখিছে। এইফালে আছে, এই বস্তু লৈ আছে বিন্দাছ। আপোনালোকো কোনোবা এতিয়া আহোঁ বুলি ক'লে আহিব পাৰে। এতিয়া যোৰহাটৰ বিষ্ণুৰাম বৰুৱা হল বুলি কয়। ইয়াতে তেওঁৰ বিপণী চলি আছে। এইবিলাক আছে, চব আছে। এইবোৰ বাঁহী, গগনা, ঢোল, জাপি, এইবিলাক চব অল এণ্ড এভৰিথিং বস্তু আছে তেওঁৰ ওচৰত। আহক। নাচনীসকলৰ বাবে এয়া ধুনীয়া ধুনীয়া ডিজাইনৰ কাকৰখনি আছে। এয়া মৌৰা লগা দেখিছে, গগনা আছে। আজিলৈ আছিল ইমানেই। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ চেনেলটিলৈ যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।